নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ পুনৰ শিক্ষক সমাজৰ প্ৰতিবাদ বৃহৎ প্ৰতিবাদ অনিয়মীয়া প্ৰাথমিক শিক্ষকৰ আৰু কিয় বাৰে বাৰে আমাৰ শিক্ষক সমাজ অৱহেলিত হৈ থাকে তাৰ এক বিশেষ প্ৰতিবেদন আপোনালোকৰ বাবে লৈ আহিছোঁ সচলত বৃহৎ প্ৰতিবাদ হৈছে অনিয়মীয়া প্ৰাথমিক শিক্ষক সমাজৰ পুনৰ নিযুক্তিক লৈ শিক্ষকৰ প্ৰতিবাদ এক বৃহৎ প্ৰতিবাদ সচলত হৈছে ইতিমধ্যে আহকচোন সেই প্ৰতিবেদন চাওঁ আহ্বান জনাইছোঁ আপুনি শিক্ষামন্ত্ৰী হৈ থাকোঁতে 30/1/2021 তাৰিখত আপুনি মোক মঞ্চত ৰাজহুৱাভাৱে দিয়া এখন এপইণ্টমেণ্ট লেটাৰ আৰু সেইদিনা আপুনি ভাষণত কৈছিল যে যিসকল চৰকাৰীভাৱে নিযুক্তি পোৱা শিক্ষক থাকি গৈছে এমাহ বা 45 দিনৰ ভিতৰত দিম আপুনি নিদিয়াৰ প্ৰতিবাদত এইসকল শিক্ষকৰ কান্দোনত মই থাকিব নোৱাৰি মই আজি আপোনাক স্বইচ্ছাই নিযুক্তি পত্ৰ ঘূৰাই দিবলৈ আহিছোঁ নোহোৱাৰ মূল কাৰণটো হ'ল সেই সময়ৰ চৰকাৰী বিষয়াৰ অমানৱীয় ভুলৰ বাবে আমাৰ বহু শিক্ষক বাদ পৰি গ'ল আৰু সেই কথাখিনি আমি সেই সময়ৰ মুখ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী সেই সময়ত শিক্ষামন্ত্ৰী হৈ আছিল তেখেতক বহুবাৰ অৱগত কৰিছিলোঁ তেতিয়া তেখেতে কৈছিল 29 তাৰিখে যিদিনা এপইণ্টমেণ্ট দিছিল তাৰ আগদিনা তেখেতে কৈছিল যে যিসকল শিক্ষক থাকি গ'ল চৰকাৰী বিষয়াৰ ভুলৰ বাবে মই পুনৰ তদন্ত কৰি শীঘ্ৰেই দিম তেখেতে এখন 4জনীয়া কমিটি বনাই দিলে কমিটিয়ে অলৰেডি ডকুমেণ্টছ লয় গোটেই তালিকা ৰেডি কৰি থৈছে ৰেডি কৰি থোৱাৰ পিছত মুখ্যমন্ত্ৰীদেৱে কৈছিল যে মাত্ৰ 45 দিন বা মোক এমাহ সময় দিয়া মই নিযুক্তি দিম তেনেস্থলত 48 মাহ সময় পাৰ হৈ গ'ল সেই তালিকাখন তালিকা হৈয়ে থাকিলে এতিয়া শিক্ষামন্ত্ৰী দেৱৰ ওচৰলৈ গ'লে কয় যে মুখ্যমন্ত্ৰী দেৱে মোক কোৱা নাই মই একো কৰিব নোৱাৰোঁ চৰকাৰী বিষয়াৰ ওচৰলৈ গ'লে এইসকল শিক্ষকক অপদস্থ কৰি বাৰে বাৰে পঠিয়াই দিয়ে সেয়েহে আজি শিক্ষকসকল অতিষ্ঠ হৈ য'ত আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ল এয়া আছিলে এই প্ৰতিবাদৰ মূল বিষয় 1991 চনৰ পৰা কৰ্মৰত হৈ থকা একাংশ শিক্ষকে 2021 চনত তেওঁলোকৰ নিয়মীয়া হৈছিলে 2021 চনত তাৰ প্ৰায় 4000 শিক্ষকৰ নিয়মীয়া হৈছিলে তাৰে 2270 গৰাকী শিক্ষকৰ আজি পৰ্যন্ত নিয়মীয়া নহ'ল অথচ শিক্ষামন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয় তেখেতে তেওঁলোকক কথা দিছিল যে তেওঁলোকৰ অতি শীঘ্ৰেই নিয়মীয়াকৰণ হ'ব কিন্তু আজি পৰ্যন্ত তেওঁলোকৰ নিয়মীয়া নহ'ল সেয়েহে যিসকল শিক্ষকৰ যি 2270 গৰাকী শিক্ষকৰ চাকৰি নিয়মীয়া নহ'ল সেইসকলৰ এয়া প্ৰতিবাদ তেওঁলোকৰ নিয়মীয়াকৰণক লৈ এয়া বৃহৎ প্ৰতিবাদ সচলত হৈছে আৰু তেওঁলোকক অতি শীঘ্ৰেই নিয়মীয়া কৰিব লাগে এতিয়া কথা হ'ল শিক্ষা বিভাগৰ ইমানখিনি সমস্যাৰ পিছত কেনেকৈ আমাৰ শিক্ষা ব্যৱস্থা ফলপ্ৰসূ হ'ব যদি বাৰে বাৰে শিক্ষক সমাজে প্ৰতিবাদেই কৰি থাকিব লগা হয় বা বিভিন্ন ধৰণৰ সমস্যাত ভুগি থাকিব লগা হয় কেনেকৈ চৰকাৰী শিক্ষা ব্যৱস্থা ফলপ্ৰসূ হ'ব তাক লৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে সঁচাকৈ আমাৰ শিক্ষা ব্যৱস্থা অনাগত দিনত ফলপ্ৰসূ হৈ উঠিবনে যিখিনি তেওঁলোকে কাৰ্যব্যৱস্থা হাতত লৈছে আমাৰ শিক্ষামন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয় অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থাক লৈ গুণোৎসৱকে ধৰি বিভিন্ন ধৰণৰ তেওঁলোকে কাৰ্যব্যৱস্থা হাতত লৈছে এনেকুৱা ধৰণৰ সমস্যাসমূহ যদি হৈ থাকে সদায় এই সঁচাকৈ আমাৰ শিক্ষা ব্যৱস্থা ফলপ্ৰসূ হ'বনে তাক লৈ এটা ডাঙৰ প্ৰশ্ন উঠিছে সেয়েহে আপোনালোকে আপোনালোকৰ যিখিনি মতামত সেইখিনি আপোনালোকে কমেণ্ট যোগে জনাব বুলি আশা কৰিলোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব ধন্যবাদ